চলা নাই আৰু আপুনি কোন কথা যে মই আপোনাৰ ভাবুকিক ভয় কৰি অভিযোগৰ বিৰুদ্ধে কাম কৰি যাবলৈ বাধ্য হওঁ আৰু আপোনাক মই বাদ কৰি দিলোঁ আৰু ওপৰৰ লগত ভাল সম্পৰ্ক থকাৰ নহয় কি মোক আইনৰ বিৰুদ্ধে যাবলৈ কাম কৰিবলৈ আপুনি বাধ্য কৰিব পাৰিম বুলি নাভাবিব মিষ্টাৰ বৰা আপুনি মোৰ কথা মতে কাম কৰিবই লাগিব নকৰিলে কি কৰিব নকৰিলে আপুনি বাংলাদেশ বৰ্ডাৰলৈ ট্ৰেন্সফাৰ ল'ব লাগিব আৰু যিয়ে মোক এখন ঘৰলৈ আহি গৰম কথা শুনাব তাক মই চিধাই ৰকমত ভৰাই থব পাৰোঁ আৰু তাতকৈ বেছি কৰিলে মই আপোনাক ডাইৰেক্ট এনকাউণ্টাৰ মোক এনকাউণ্টাৰ কৰিব আপুনি ইমান সাহস আপোনাৰ সাহস নহয় চৌধুৰী সাহস এয়া হৈছে সৎ আৰক্ষী পুলিচ বিষয়াৰ সাহস আপোনালোকে মুখাপিণ্ড ভদ্ৰলোকবোৰৰ এই মুখাবোৰ খুলিবলৈ আমাৰ দৰে পুলিচ অফিচাৰৰ জন্ম হৈছে আপোনাক মই 3 দিন সময় দিছোঁ এই 3 দিনৰ ভিতৰত যদি আমাক এৰেষ্ট কৰি লকআপত ভৰাব নোৱাৰে নহয় তেতিয়াহ'লে আপুনি দালি কপলা বান্ধি 7 দিনৰ ভিতৰত এই স্থান ত্যাগ কৰিব লাগিব আৰু প্ৰয়োজন হ'লে মই আপোনাক এতিয়াই লকআপত ভৰাই চাবলৈ পাৰোঁ আৰু ইচ্ছা কৰিলে মই আপোনাক নাংগা কৰি ৰাস্তাই ৰাস্তাই দৌৰাই লৈ ফুৰিব পাৰোঁ সেয়াই মোৰ জীৱন দুখীয়া হৈ জন্ম লোৱাৰ সেয়াই পৰিণাম দুজন প্ৰথম যুৱকৰ পিতৃ হৈ আজি মোৰ এই অৱস্থা এজনে চাকৰি পাই ঘৰখন নচোৱা হ'ল আনজনে সমাজ ভাল কৰাৰ ঠিকা লৈ নিজৰ মা দেউতা ভাই ভনী এইবোৰক নচোৱা হ'ল আজি মই বহুত সুখী পৃথিৱীৰ দেউতাকবোৰৰ ভিতৰত সেই ৰুদ্ৰকান্ত হাজৰিকাই ভীষণ সুখী আজি মই বহুত সুখী মই কাৰোবাৰ আশাত বন্দী হৈ তেওঁৰ বাপেকে কৰা প্ৰতিটো আদেশ নতশিৰে পালন কৰি আছো কুমাৰ তুমি আহিলা আবাজ বহছো বাৰু কোৱাচোন মানুহবোৰে মানি ল'লে নে প্ৰথমতে সকলোৱে মানি লৈছিল ছাৰ কিন্তু এগৰাকী অকলশৰীয়া মহিলাই মানি লোৱা নাছিল তাইৰ ঘৰ ভাঙিবলৈ গ'লে হেনো সকলোকে দাৰে কাটিব কি ছাৰ তাই হেনো অৰ্থ পাগলী ইমান সাহস তাইৰ কথা শুনি গাঁৱৰ সকলো মানুহে আমাক খেদি আহিছিল ছাৰ কি নাম তাই নাজানো ছাৰ তুমি লগে লগে মোক বা পুলিচক ফোন নকৰিলা কিয় ছাৰ ইহঁতে যিহে মুঠি ধৰি খেদি আহিছিল আমি ভয়তে পলাই আহিলো ছাৰ তোমালোকে তাৰ পৰা হাতত খাৰু পিন্ধি পলাই আহিলা কোনো কামৰ মানুহ নহয় যিকোনো মূল্যৰ বিনিময়ত এই বস্তিৰ মাটিখিনি মোক লাগিব
নিশ্চয় আৰু যিকোনো মূল্যৰ বিনিময়ত এই মাটিখিনি আমি আনৰ হ'বলৈ নিদিম। তই ইয়ালৈ কিয় আহিছ? এই মুহূৰ্ততে তই ইয়াৰ পৰা ওলাই যা। যাম কিন্তু যোৱাৰ আগতে কেইটামান কথা কৈ যাম। তহঁতে সেই মাটিখিনি কব্জা কৰি কোনো বহিৰাগতক যে গতাই দিবি সেইটো আমি গম পাইছোঁ। কিন্তু এটা কথা মনত ৰাখিব চৌধুৰী চাহাব, সেই মাটিখিনি খিলঞ্জীয়া অসমীয়া। সেই খিলঞ্জীয়াৰ মাটি কাঢ়ি কোনো অনা অসমীয়া বহিৰাগতক গতাই দিব বিচৰা কাৰ্যক আমি প্ৰতিহত কৰিম। এইখন দেশত কেৱল খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰৰহে আধিপত্য চলিব। ইয়াত কোনো অনা অসমীয়াৰ দপদপনি নচলিব। তহঁতৰ দৰে বদনপুৰৰ যি পৰিকল্পনা সেয়া আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ। তই মোৰ ঘৰত আহি মোকেই ধমকি দিছ? আৰে কি বুলি ভাবে ভাবি থাক। তোক মই নিজৰ ভাই বুলি কৈছো, তই ইয়াৰ পৰা ওলাই যা। ভাই কোন ভাই না? কোন ভাই? আৰে তোৰ ভাইৰা কেতিয়াবাই মৰিছে। এই তাৰ পেটাত নাহে। আৰু শুন, তোৰ লগত মোৰ কোনো কথা নাই। মোৰ কথা আছে এখেতৰ লগত। কি কথা আছে সোনকালে কোৱা, মই হাতত সময় কম। মোৰ চিধা কথা, আপুনি সেই বাগানৰ ওচৰতে লাগি থকা সেই দুখীয়া পৰিয়ালকেইটিৰ মাটিখিনি হস্তগত কৰাৰ যি বৃথা চেষ্টা চলাই আছে সেয়া ত্যাগ কৰক। বাৰে বাৰে আপুনি সেই মাটিখিনি দখল কৰিবলৈ যি চেষ্টা কৰি আছে সেয়া বাদ দিয়ক। যিকোনো মূল্যৰ বিনিময়ত সেই বস্তিৰ মাটি মই দখল কৰিবি। আৰু মোৰো শেষ কথা, সেই দুখীয়া পৰিয়ালকেইটিৰ ঘৰত এটাও যদি হাতুৰিৰ কোব পৰে তেনেহ'লে সেই এটা হাতুৰিৰ কোবৰ ঠাইত 1000টা হাতুৰিৰ কোব আপোনাৰ গাত ধৰিব। তই মোক ভাবুকি দিছ? নাই, ভাবুকি নহয়। ৱাৰ্ণিং দিছো। দিছ ইজ মাই লাষ্ট ৱাৰ্ণিং। আৰু তয়ো পৰৰ গোলামী কৰি থাক, কিন্তু সেই দুখীয়া পৰিয়ালকেইটিৰ ওচৰলৈ মাটি দখল কৰিবলৈ নাযাবি। তই কি কৰিবি হা? তেতিয়া মই পাহৰি যাবলৈ বাধ্য হ'ম যে তই মোৰ ভাই আছিল। এতিয়া ভিতৰলৈ যি কৰিব লাগে মই কৰিম। কোন সময়ত পৰিস্থিতিৰ লগত যুঁজিব পৰা সাহস নাথাকিলে পৰাজয় কিন্তু নিশ্চিত। অভিজ্ঞতা নাথাকিলে বিজয়ৰ আনন্দ উপভোগ কৰাটো কঠিন চৌধুৰী। আৰু মই অকলেই যথেষ্ট, যাৰ অন্তৰত সেই আত্মবিশ্বাস আছে তাক সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। আৰু এটা কথা বৰকৈ মনত পৰিছে, অভদ্ৰ মানুহৰ ব্ৰেইন আৰু ৰাস্তাৰ কাষৰ ড্ৰেইন দুইটাই সমান। যিমানেই পৰিষ্কাৰ নকৰা কিয় ভিতৰত কিন্তু ময়লা থাকিব। আৰু মই শেষবাৰৰ বাবে কৈছো, সেই দুখীয়া পৰিয়ালকেইটিৰ ওচৰলৈ যদি আৰু দ্বিতীয়বাৰ যোৱা দেখো নহয়, চালা তহঁতক এনেকৈ ফালি চালা ফালি চিৰদিন কৰি পেলাম। এই সময় হাজৰিকা, এই বস্তিৰ মাটি মই দখল কৰিমেই। তই কি কৰিবি বে? চিন্তা কৰিবি। मैं दीवानी बड़ी मस्तानी समंदर का किनारे हो समंदर का किनारे समंदर का किनारे हो समंदर का किनारे पुखरी पारो आकलागली पुखरी पारो आकलागली पुखरी पारो आकलागली अब भपक के आ गया है मैं दीवानी बड़ी मस्तानी मैं दीवानी बड़ी मस्तानी
যোৱা পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আৰু ঘপককে প্ৰেম হৈ গায়া মেহেদি বানি বড়ি মস্তানি मेहंदी वाली बड़ी मस्तानी লগত মই নাছিলো সঁচাকৈ দেই এই সপোন যদি এদিন সঁচা হ'ল হয় বেটি মৰতিজনীয়ে মোক জ্বলাই পুৰাই মাৰিছে এদিন যদি কয় ভাল পাওঁ এদিন কয় ভাল নাপাওঁ সেনেকৈ জানো প্ৰেম হ'ব পাৰে আৰু তাৰ বাবে মই কি নকৰোঁ তাইৰ বাচন ধোৱা তাইৰ কাপোৰ ধোৱা তাইৰ ঘৰ চোতাল সৰা এইবোৰ কামটো ময়ে কৰি দিওঁ ইচ্ছা হ'লে নেকি তাৰ হ'ব তাই অহাৰ আগতে এইবোৰ কাম ময়ে কৰিছিলোঁ ময়ে আকৌ তাই মোক ভাল পাম বুলি তাইৰ সমস্ত কামখিনি মই কৰি দিওঁ হয় দে মই বাৰু ইমান নিলাজ দে মাত্ৰ 3টা শব্দৰ উত্তৰ পাবৰ বাবে তাইক পাৰিলে মই ভাতকেইটাও খুৱাই দিম আমাৰ মুনমুন বৈনাও পুলিচটো প্ৰেমত একেবাৰে হাবু ধুবু পিছত নিজকে উচ্চ বংশৰ বুলি গৌৰৱ কৰি থকা বাপেকে সেই আহোম সম্প্ৰদায়ৰ লগত ল'ৰাজনৰ লগত বিয়া দিবনে মোৰ কিন্তু জাতিভেদ নাই আৰু সেইফালে দালিটো গলা নাই এতিয়া যাওঁ বাই বাই মই কোৱা এই 3টা শব্দৰ পৰা সকলো সাৱধান বিশেষকৈ ডেকা ডেকাৰীসকল এই 3টা শব্দ কি জানেনে আই এল ইউ I love you! আজি কি হৈছে তোৰ কামলৈ নগলি আৰু এনেকৈ মন মাৰি বহি আছতে তোৰ কিবা অসুখ বিসুখ হৈছে নেকি পিতাই নাই আই মোৰ দেহৰ কোনো অসুখ হোৱা নাই মোৰ মনৰহে অসুখ হৈছে হয়তো মই ক'ৰবাত হেৰাই যাম আই তাকেই চিন্তা কৰি বহি আছিলো আই অকল ময়ে নহয় আই তই এইখন ঘৰ এৰি যাবলৈ সাজু হ অভিশাপ আই অভিশাপ পুত্ৰ সন্তান জন্ম দিয়াৰ অভিশাপ হয়তো এই অভিশাপ মোৰ মৃত্যু হলেহে খণ্ডন হ'ব আই মোক মৃত্যু লাগে আই মোক মৃত্যু লাগে অভিশাপ মৃত্যু কি কৈ আছ পিতাই নাই ক'ত কান্দিলো মই আমাৰ দৰে মানুহে জানো কান্দিব জানে আৰু আমাৰ দৰে মানুহৰ কান্দোনৰ কোনো মূল্য নাই হয় আমাৰ দৰে মানুহে কান্দিলে ভগৱানে আমাক বেয়া পায় সৰুৰ পৰা ইমান দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল হ'ল তই এবাৰ কিমান কষ্টৰে ডাঙৰ দীঘল কৰিলি কিন্তু তোৰ চকু পানী দেখিলে মোৰ সহ্য নহয় তই তেনেকৈ নকবি হয়তো মোৰ কলি যাওঁ আনন্দৰ চকু পানী পুত্ৰ সন্তান উন্নতিৰ শিখৰত উঠাৰ চকু পানী কি চিধাকৈ ক'ব লাগে হা কি চিধাকৈ ক'ব লাগে ঘৰত যে এগৰাকী উপযুক্ত ভনী আছে সেইবোৰৰ বিষয়ে তই চিন্তা কৰিছ এই বৃদ্ধ বাপৰে কেনেকৈ পৰৰ ঘৰত হাজিৰা কৰি এই ঘৰখন চলাই আছো এইবোৰৰ বিষয়ে জানো চিন্তা কৰিছ তই কাম কৰি ঘৰবে টিউচন কৰি পোৱা টকাৰে ঘৰখন দেখোন চলি আছে তেনেস্থলত ভনীয়েকৰ টিউচন কৰি পোৱা টকা আৰু বাপেকৰ হাজিৰা কৰি পোৱা টকা কেইটাৰে খাবলৈ তোৰ লাজ লগা নাই তাহলে কি কৰিম মই আৰে কি কৰিব লাগে মই আৰে মই ক'ত চাকৰি এটা যোগাৰ কৰি লওঁ আজিকালি চাকৰি এটা কৰিবলৈ হ'লেও কমে 10-15 লাখ টকা লাগে ব্যৱসায় কৰিবৰ বাবে
কৈছিল সেই কোম্পানীবোৰৰ কোনোবা তাত সোমাই ল'বলৈ মোৰ কথা শুনিছিলি আৰু এতিয়া কথা ক'বলৈ আহিছে হ'ব দে সৰুদা পিতাই তহঁতেনো একেটা কথাকে কিমান কৈ থাক কচোন সৰুদাইটো চাকৰিৰ বাবে চেষ্টা নকৰা নহয় কিন্তু চাকৰি নাপালে সি কি কৰিব কচোন সৰুদা বল ভিতৰলৈ বল আহ ৰবি তহঁত দুইটাই ভালকৈ শুন চিন্তা আৰু চিন্তা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি পাৰ্থক্য মাথো এটাই চিন্তাত মৃত দেহ জ্বলে আৰু চিন্তাত জীৱন জ্বলে মোৰ দুয়োটাতো জ্বলি জ্বলি শেষ হোৱাৰ উপক্ৰম হৈছে পাৰ যদি তহঁতে মোক চিন্তাৰ জুইৰ পৰা ৰক্ষা কৰ নহলে মই জ্বলি জ্বলি শেষ হৈ যাম মই শেষ হৈ যাম আরে তই কথাবোৰ ভালকৈ বুজাই নকওঁ কিয় তই বুজাই নকলে আমি বুজিম কেনেকৈ মই কেতিয়াবা তাকে শুনি আছো বোলো তোৰ কি হৈছে নকওঁ কিয় কিন্তু একো নকয় এনেকেহে কিবা কিবি কৈ থাকে দেখোন তেনেহলে শুন তহঁতক পঢ়োৱা আৰু মাৰৰ বেমাৰত মই খেতি মাটি ধৰা নৰেন মহৰুৰ ওচৰত বন্ধকত থৈছিলো ৭০,০০০ টকা নৰেন মহৰে কৈছে এতিয়া হেনো ৭০,০০০ টকাৰ পৰা সুতে মূলে ১,০০,০০০ টকা হ'ল আজিৰ দিনটোৰ ভিতৰত মই যদি ১,০০,০০০ টকা উভতাই দিব নোৱাৰো এই ঘৰ মাটি হেনো নৰেন মহৰীৰ নামত লিখি দিব লাগিব মই সিদ্ধান্ত লৈছো টকা যিহেতু মই যোগাৰ কৰিব নোৱাৰিলো এই ঘৰ মাটি নৰেন মহৰীক লিখি দি আমি অইন ঠাইলৈ গুচি যাম কত থাকিব ঠাই নাপালেও সেই বস্তিৰ ওচৰৰ এডোখৰ মাটিতো থাকিব পাৰিম মই একো কৰি খাব নোৱাৰিলেও ভিক্ষা মাগিতো খাব পাৰিম বলো আই আমি যাওঁ তহঁত যাব নোৱাৰ মই আজি নৰেন মহৰীৰ ওচৰলৈ গৈ কিবা এটা হেষ্ট কৰিম সেই ঘৰ সেই মাটি আমাৰ ইয়াক কোনো বেআইনীভাৱে দখল কৰিব নোৱাৰে ইম্পচিবল পিতাই সৰুদাই কিবা আগত যাব পাৰে তই যা পিতাই মই আগৰ সুন্দৰ যা পিতাই হে ভগৱান আমাক আৰু এনেকৈ
ভৱিষ্যতে যদি এই বস্তিৰ মাটিত ভৰি দিয়া গম পাম নহয় তহঁতৰ হাত ভৰিবোৰ ভাঙি মই লাইট পষ্টত সোলোমাই থম তই কিন্তু ভাল কাম নকৰি আৰু তই কি ভাল কাম কৰিলি হা তই কি ভাল কাম কৰিলি এখন চাহ বাগিচাৰ মেনেজাৰ পোষ্টত কাম কৰি এই সাধাৰণ ভয়ানক গুণ্ডাকেইটাৰ লগত লগ লাগি এই দুখীয়াবোৰৰ মাটি তই অন্যায়ভাৱে কাঢ়ি বলে হওক তই আচলতে চাকৰি কৰ নে কাৰোবাৰ ফেৰণীয়া গুণ্ডা হিচাপে কাম কৰ আৰু তইও নিজৰ মৰ্যাদা ৰাখি কথাবোৰ কবি এতিয়া যা তোৰ নিচিনা থাৰ্ড ক্লাছ মানুহৰ লগত কথা পাতি মই মোৰ সময়বোৰ নষ্ট কৰিব নোখোজো মই যা আৰু যা না আপোনাক বৰ বেয়াকৈ মাৰিলে নেকি বাইদেউ আপুনি ইয়াত অকলে থাকে আপোনাৰ যদি কোনো নাই মোৰ কোনো নাই মই ইয়াত অকলেই থাকোঁ বাইদেউ মাজে মাজে আমিয়ে চাওঁ বাইদেউ কওকচোন আপুনি ইয়াত কিয় অকলে থাকিবলগীয়া হয় তেনেহ'লে শুনা মিস্টাৰ বৰা মই আপোনাক শেষবাৰৰ বাবে শুনিছো মোৰ বিৰুদ্ধে লাগি থকা সময়ক আপুনি এৰেষ্ট কৰিব নে নহয় মই সেইটো আইনৰ ধাৰা কৰিম আপুনি যাব পাৰি যাওক মই কিন্তু আজি যাবলৈ অহা নাই কিবা এটা হেষ্ট নেষ্ট কৰিছে যা কি হেষ্ট কৰিব আপুনি কি হেষ্ট কৰিব কি কথা ক'বলৈ আহিছে আপুনি মই এতিয়াও আপোনাৰ লগত ভদ্ৰভাৱে কথা পাতি আছো আৰু যদি মই পুলিচি মেজাজটো গৰম হৈ যায় নহয় মই মানুহটো অৱদ্ধ হৈ যাবলৈ বাধ্য হ'ম এই কৃষ্ণকান্ত চৌধুৰীৰ ভিতৰত থকা সিংহটো যদি জাগ্ৰত হয় সি একো ৰেহাই নিদিয়ে মোৰ লগত যে পাংগা দিব নহয় তাৰ পৰিণাম হ'ব সেই মৌজাদাৰৰ দৰে তাৰ পৰিণাম হ'ব মোৰ ছোৱালীৰ ইজ্জত লুটিব বিচৰা সেই যুৱকজনৰ দৰে তাৰমানে আপুনি কি হ'ল মনে মনে থাকিল যে ভাবিছো চৌধুৰী চাহব আপোনালোকৰ দৰে মানুহবোৰ কেনেদৰে সমাজ কৰিব কৰবাত ৰাস্তা বনাব তাতো দুৰ্নীতি কৰবাত দলং বনাব তাতো দুৰ্নীতি কৰবাত ঘৰ বনাব তাতো দুৰ্নীতি আৰু ওলোটাই কমপ্লেইন দিয়াসকলক মৃত্যুৰ ভাবুকি দিয়ে তাৰ পিছতে আপোনালোকে থানা নগচাকৈ বিয়ৰ দৰে ঘূৰি ফুৰে আৰু কোনোবাই দুখীয়া পৰিয়ালে যদি এই মাটিখিনি পথঘৰ বান্ধি বাস কৰে তাৰ পৰা উচ্ছেদ কৰি এই মাটিখিনি বহিৰাগতৰ হাতত তুলি দিয়ে তোৰ পিছত আপোনালোকে কেনেদৰে সমাজকৰ্মী হ'ল মই তাকে ভাবিহে আচৰিত হৈছো নহয় টকা সকলো হৈছে টকাৰ আপুনি হয়তো নাজানে আমাৰ দৰে মানুহে আইন আদালত পকেটত লৈ ঘূৰি আৰু আপুনি হয়তো নাজানে এই সমগ্ৰ বনগাম
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই কৰবাত সভাপতি কৰবাত উপদেষ্টা মই নহলে অনুষ্ঠান প্ৰতিষ্ঠানেই নচলে বুজিছো আপোনাৰ লগতে মানুহবোৰৰ কাৰণে টকাই হ'ল সৰ্বস্ব আৰু সেই টকাৰ কাৰণে সেই মাফিয়া দালালসকলক এই বিহু অনুষ্ঠান পাৰ্বণসকলে ডাঙৰ ডাঙৰ আসন দিয়ে কাৰণ বৰ্তমান যুগ তেনেকুৱাই চলি আছে নে কি কয় মিষ্টাৰ বৰা ইয়াক এতিয়া এৰেষ্ট কৰি লকবত ভৰাই দিয়ক আৰে যাওক না যাওক মই আপোনাক যাবলৈ কৈছো যাওক এৰেষ্ট কৰিব লাগে মই নিজেই কৰি যাওক ঠিক আছে ৰ'ব চৌধুৰী চাহাব এটা কথা ভালকৈ মন দিব মমবাতিডাল নুমুৱাই যোৱাৰ আগতে কি বেছিকৈ যাওঁ আৰু মানুহ পতন হোৱাৰ আগতে অধিক অহংকাৰী ঠিক আছে মই চাই ল'ম আৰে চাই ল'ব লাগত যে আপোনাক সংগঠনৰ পৰা অতি বাহিৰ কৰি দিম আৰে দাদা বহুত দেখিছো তোৰ দৰে মানুহ আৰু আমাৰ এই সংগ্ৰাম চলিছে চলিব আৰু চলিয়াই থাকিব ইয়াৰ বেছি দিন নাই এনেকুৱা খং উঠিব নহয় মই তাকে কৰিবলৈ বাধ্য হম ভাই মই তোৰ এটা হলখন চালো এতিয়া কেছটো ৰেজিষ্টাৰ কৰি কেছ ৱাৰেণ্ট পঠাই দিম ইমান এই ক্ষমতাশালী কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে এখন এজাহাৰ পৰা নাছিল আজি পাইছো যেতিয়া আজিৰ পৰাই মই আৰম্ভ কৰিম মই মোৰ কাম কিন্তু চৌধুৰীয়ে যে আগতীয়াকৈ কোৰ্টৰ পৰা জামিন লৈ দিব নাই সমল মই সেইবোৰ হ'বলৈ নিদিম যুদ্ধ আজিৰ পৰা এখন যুদ্ধ আৰম্ভ হ'ব আজিলৈকে প্ৰয়োজনীয় তথ্য প্ৰমাণৰ অভাৱত আজিলৈকে কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে কোনো কাৰণ এজনে লৰাব পৰা নাছিল আজি পাইছো যেতিয়া তাত যিকোনো উপায়েৰে মই আইনৰ ৰাজপৰত খাৰা কৰামে কৃষ্ণকান্ত চৌধুৰীয়ে যদি সকলো মেনেজ কৰে লৈ যাম আৰু তোৰ যুঁজিব লাগিব সেই কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে আৰু মই যদি খাকী পোচাকযোৰৰ মান মৰ্যাদা সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত এই কৃষ্ণকান্ত চৌধুৰীৰ বিৰুদ্ধে ময়ো যুদ্ধ কৰিম এই মাফিয়া দালাল এই দেশপ্ৰিয় নৰখাদকৰ বিৰুদ্ধে মই চৰম